গুড মৰ্ণিং এভৰিৱান। কি খবৰ আপোনালোকৰ সকলোৰে ভালনে? আজি আমাৰ ঘৰত বিশেষ এটা অনুষ্ঠান আছে, তাৰ কাৰণে এয়া প্ৰথম চৌকা জ্বলোৱা হ'ল। আৰু আপোনালোকে দেখিবলৈ পাইছে ইয়াত আমাৰ গোপিনীসকলে চব্জি কাটি আছে। ইয়াতে মোৰ পেহীহঁত আছে, বাহঁত আছে, বৌ, জেঠাই, মানে গোটেই খুৰী বৰমা সকলোবিলাক আছে। লগতে ফল ফলহাৰবোৰ ভকতসকলে কাটি আছে। তাৰপাছত ভকতসকলে নাম প্ৰসংগ আৰম্ভ কৰিলে খোলবাদ্য কৰি পেলাই। ভিতৰত আকৌ বৌসকলে ভকতসকলক এয়া সেৱা কৰি পেলাই জলপান দিয়ে। এয়া দেউৰী বাপসকলে চাউল প্ৰসাদ বনাই আছে, দালি ভাজি সকলোবিলাক বহুত ধুনীয়াকৈ। নাম প্ৰসংগবোৰ শেষ হোৱাৰ পাছত সকলোবোৰ ৰাইজে মাহ প্ৰসাদ খাবলৈ বহিলে। এয়া আমাৰ গোপিনীসকল আৰু বাপসকলে মাহ প্ৰসাদ দিয়াত ব্যস্ত হ'ল, আৰু লগতে বাহঁতো একদম পূৰা ইফাল সিফাল ঘূৰি আছে। তো এয়া দিছে, এয়া ওচৰৰে মামী আইতা সকলোবিলাক, আমাৰ মুন্নাও আছে তাতে বহি পেলাই। এয়া সকলো খাবলৈ লৈছে। মাহ প্ৰসাদ খোৱাৰ পাছত এয়া আকৌ ভোজৰ ব্যৱস্থা কৰা হ'ব। গতিকে সকলোবিলাক মাহ প্ৰসাদ খোৱাৰ পাছত ভোজ খাবৰ কাৰণে তৈয়াৰী কৰি আছে। মাহী আৰু ডাঙৰ বাই পূৰা মিঠাই ভগোৱাত ব্যস্ত, আৰু ইফালে চাটনি আৰু পাপৰ দিয়াত ব্যস্ত। সকলোবিলাকে নিজৰ নিজৰ কাম বহুত ধুনীয়াকৈ কৰি আছে। অৱশেষত মা আৰু বায়ে সকলৰ পৰা বিদায় ল'বৰ কাৰণে সেৱা আগবঢ়াইছে। ডাঙৰ বাই বাপসকলৰ কাৰণে এয়া ধুনীয়াকৈ মান ধৰিছে, তেখেতসকলক প্ৰাৰ্থনা কৰি। আজি সঁচাকৈ আমাৰ কাৰণে এক বিশেষ দিন। সৰুৰে পৰা মাৰ মনত ভাৱ এটা পুহি ৰাখিছিলে যে গোঁসাই ঘৰটো লোৱা। এয়া আপোনালোকৰ আগত এইটোৱেই নতুনকৈ গোঁসাই ঘৰ লোৱা আজি প্ৰতিষ্ঠা দিৱস হৈছে। সৰুকৈ মাৰ এভাগ গোঁসাই ঘৰ বনোৱাৰ বিৰাট ইচ্ছা আছিলে। আগতে এভাগ আছিলে, কিন্তু সেইভাগ বহুত পুৰণা হৈ যোৱাৰ কাৰণে আমি নতুনকৈ বনাই দিবলৈ আজি সেই প্ৰতিষ্ঠা দিৱস কৰিলোঁ। আগৰ গোঁসাই ঘৰ বিসৰ্জন দি আজি নতুন গোঁসাই ঘৰ ভাগ স্থাপন কৰিলোঁ। কেনেকুৱা লাগিছে বাৰু আপোনালোকে কমেণ্ট কৰি জনাবচোন। ভাল লাগিছেনে বাৰু? আৰু যদি গোঁসাই ঘৰটো ভাল লাগিছে তেনেহ'লে লাইক এটা কৰিবলৈ নাপাহৰিব। প্লিজ পাৰিলে শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।